পুনৰ সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। বিদ্যালয়ত এঘণ্টা ধৰি ৰ'দত থিয় হৈ থাকিবলগীয়া হোৱাত মৃত্যুক সাৱটি ল'বলগীয়া হ'ল স্নিগ্ধাশিখা নামৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। মহানগৰী এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড। জানিব পৰা মতে মহানগৰীৰ ছাত্ৰীবাৰীস্থিত নিকলছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰৰ আকস্মিক মৃত্যুৰ পিছত যোৱা 4 আগষ্টৰ বিদ্যালয় চৌহদত অনুষ্ঠিত হৈছিল এখন শোকসভা। পুৱা প্ৰাৰ্থনাৰ অন্তত ছাত্ৰ ছাত্ৰীসকলক শোকসভাৰ বাবে এঘণ্টা ধৰি ৰ'দত থিয়কাই থয় বিদ্যালয়ৰ কৰ্তৃপক্ষই। ইয়াৰ ফলতে প্ৰখৰ ৰ'দত থাকিব নোৱাৰি অচেতন হৈ মাটিত ঢলি পৰে স্নিগ্ধাশিখা, ফলত মূৰতো আঘাত পায়। অৱশ্যে কিছু সময় পিছত ছাত্ৰীগৰাকীৰ পুনৰ চেতনা ঘূৰি অহাত সাধাৰণ দিনৰ দৰে শ্ৰেণীকোঠাত শিক্ষা গ্ৰহণ কৰে। কিন্তু সেইদিনা বিদ্যালয়ৰ পৰা ঘৰলৈ স্কুল বাছেৰে আহি থকাৰ সময়তো বমি কৰে স্নিগ্ধাশিখাই। কিন্তু এই বিষয়ে অভিভাৱকক বিদ্যালয়ৰ কৰ্তৃপক্ষই অৱগত কৰা নাছিল। আনহাতে ঘৰলৈ আহিয়ে হঠাৎ পুনৰ অচেতন হৈ পৰে স্নিগ্ধাশিখা। লগে লগে শিশুটিক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়। কিন্তু GMCHত 4 আগষ্টৰ সন্ধিয়াৰ পৰা চিকিৎসাধীন হৈ থাকি অৱশেষত 6 আগষ্টৰ বিয়লি মৃত্যু ঘটে স্নিগ্ধাশিখাৰ। ছাত্ৰীগৰাকীৰ মৃত্যুৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক জগৰীয়া কৰিছে পৰিয়ালৰ লোকে। শেষত স্নিগ্ধাশিখাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই প্ৰাৰ্থনা জনালোঁ।